বহুত খুচি আছোঁ মনৰ পৰা যে মই ভবাই নাছিলোঁ যে মই ইমান কৰিব পাৰোঁ বুলি। কিন্তু মই ভিতৰে মই নিজে বহুত এটা বিশ্বাস কৰিছিলোঁ, মোৰ নিজৰ কাৰণে বহুত এটা বিশ্বাসৰ লগত আগত বাঢ়ি গৈছোঁ। তাৰপিছত সেইটো বিনিময়ত মই আজি ছাকচেছ হোৱাই দেখাইছোঁ। টপ ফাইনেলিষ্ট। আপোনাৰ লগত আপোনাৰ কন্যা আছে, তাইও সফল হৈছে। একেলগতে সমানে তাই আছিলে 3 কেটেগৰীত আৰু আমি আছিলোঁ ৰেগুলাৰ কেটেগৰীত। তাইও সফল হ'ল একেই হেৰিত। বাছ বহুত ভাল লাগিছে। ইয়াৰ আৰু কি আছিলে? ইয়াৰ আগতে মই জব কৰি আছিলোঁ আৰু হাউচৱাইফ, ল'ৰা ছোৱালী লৈ পেলাই স্কুল অনা নিয়া কৰিছিলোঁ এক সময়ত আৰু জবো কৰি আছিলোঁ। আপোনাৰ সফলতাৰ আঁৰত কি? सबसे पहले तो মেমৰ থ্ৰু দিয়ে মই মানে আজি ইমানখিনি সফল কৰিব পাৰিলোঁ। মেম যদি ছাপোৰ্ট নকৰিলে মই আজি ইয়ালৈকে নাহিলোঁ হয় চাগে। এবছৰ আগৰ পৰা ধৰি মেমে মোৰ লগত ফেচবুকৰ থ্ৰুদি জড়িত হৈ আছিলে আৰু মেমে মোক সেই সহযোগ দিয়াৰ কাৰণে মই আগবাঢ়িবলৈ বেছি ভালকৈ মানে সুবিধাটো পালোঁ। লগতে আমাৰ কাৰ্বি আংলংবাসী ৰাইজে মোক একদম পুৰা কাৰ্বি বনাই দিছে, কাৰ্বি ড্ৰেছত পেকক বুলি মই শুনি আছিলোঁ। আৰু মই যিহেতু মোৰ মনত এটা ইচ্ছা আছিলে আমাৰ ট্ৰাইবেলবিলাকক মানে আগুৱাই লৈ যাবৰ কাৰণে, আজি সেইকাৰণে মই ইয়াতে আহি বহুত সুখী হৈছোঁ। আৰু এই কাৰ্বি ড্ৰেছৰ সৈতে মই গোটেই সমস্ত কাৰ্বি আংলংবাসী ৰাইজক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। খুব ভাল লাগিছে, খুব ভাল লাগিছে। আগতে এনেকুৱা কেতিয়াও পিন্ধা নাই। ধৰক আমাৰ দখনাখন পিন্ধিছোঁ, কিন্তু মই কাৰ্বি ড্ৰেছটো মই আজিহে ফাৰ্ষ্ট পিন্ধিছোঁ আৰু ইমান এয়া ৱাৰ্ম মানে ৱেলকাম। চ' আই এম চ' হেপ্পী। আৰু আগবাঢ়ি যাওক, আমাৰ ৰাইজবিলাক সজাগ হওক, এৱাৰনেছ আনক চবেই সকলোৱে এনেকৈ এটা এটাকৈ ৰীণাৰ নিচিনাকৈ আৰু ইয়াৰ পিছত নেক্সট আকৌ ওলাব লাগিব, নিউ জেনেৰেশ্যনবিলাকক আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে মই ৰীণাক ইয়াৰ প্ৰতিনিধি হিচাপে মই এইবাৰ চিলেকশ্যন কৰিছোঁ। গতিকে ইণ্টাৰনেশ্যনেলি যদি তাই আকৌ মানে হেৰি হৈ আহে, উইনাৰ নহ'লেও ধৰক আমাৰ ইণ্ডিয়াৰ পৰা ইমান এখন সৰু জেগাৰ পৰা যে আন্তৰ্জাতিক পৰ্যায় পাই মানে প্লেটফৰ্মত থিয় হ'ব বা হ'বগৈ, উডপি মানে মিছেছ আৰ্ট ৱৰ্ল্ডৰ ভিতৰত, তাত মানে এটা খুব ডাঙৰ প্লেটফৰ্ম। সেইবিলাক 20-30খন কাণ্ট্ৰিৰ মাজত কণ্টেষ্ট হয়। গতিকে হাৰিলেও জিকিলেও সেইটো দুখ কৰিব নালাগে, কাৰণ আমাৰ এই সৰু এখন জেগাৰ পৰা যে গৈ পেলাই প্ৰতিনিধিত্ব কৰিব, সেইটোকেই আপোনালোকে মানে বহুত বুলি ভাবিব লাগিব। আৰু গতিকে মই ইয়াৰ জৰিয়তে আজি মই এডভান্স মানে ৰীণাক মই কি কয় বেষ্ট উইচেছ জনাইছোঁ, যাতে তাই উইন কৰি আহিব পাৰে।